নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল আপোনালোক সকলোলৈ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল ষ্টাৰ এডুকেশ্যন MC লৈ আজি অন্য এটা ভিডিঅ' মাজলৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টোত প্ৰথম শ্ৰেণী বিগিনাৰ্ছ ইংলিছ 1 পাঠ্যপুথিত থকা 1 লিটল 2 লিটল পাঠটো আলোচনা কৰিম প্ৰথমে আমি 1 লিটল 2 লিটল পাঠটো পঢ়িবলৈ শিকিম তাৰ পিছত ইংৰাজী বাক্যবোৰ অসমীয়াত শিকিম আৰু তাৰ পিছত ইংৰাজী কঠিন শব্দবোৰ অসমীয়াত শিকিম এতিয়া পলম নকৰি আৰম্ভ কৰো আহা 1 লিটল 2 লিটল 1 লিটল 2 লিটল 3 লিটল Indians 1 little, 2 little, 3 little Indians 4 little 5 little 6 little Indians 4 little, 5 little, 6 little Indians 7 little 8 little 9 little Indians 7 little, 8 little, 9 little Indians 10 little Indian boys 10 little Indian boys এতিয়া ইংৰাজী বাক্যবোৰ অসমীয়াত জানো আহা 1 little 2 little এজন সৰু দুজন সৰু 1 little 2 little 3 little Indians এজন সৰু দুজন সৰু তিনজন সৰু ভাৰতীয় লোক 4 little 5 little 6 little Indians চাৰিজন সৰু পাঁচজন সৰু ছয়জন সৰু ভাৰতীয় লোক 7 little 8 little 9 little Indians সাতজন সৰু আঠজন সৰু নজন সৰু ভাৰতীয় লোক 10 little Indians boy দহজন সৰু ভাৰতীয় ল'ৰাবোৰ এতিয়া ইংৰাজী কঠিন শব্দবোৰ অসমীয়াত জানো আহা লিটল মানে সৰু 1 মানে 1 2 মানে 2 3 মানে 3 Indians মানে ভাৰতীয় 4 4 5 5 6 6 7 7 8 8 9 9 10 10 বয়জ ল'ৰাবোৰ ভিডিঅ'টো যদি ভাল লাগিল প্লিজ লাইক এটা কৰি দিবা আৰু তোমালোকৰ সকলো বন্ধু বান্ধৱীয়ে যাতে ভিডিঅ'টো পায় শ্বেয়াৰ কৰিবা আৰু এনে ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ওচৰতে থকা বেল আইকনটো দবাই দিবা ধন্যবাদ জয় অসম